হেল্ল' বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ বাৰু ভালনে? আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। কণমানি অভিনেত্ৰী হীনা কাশ্যপৰ অভিনয় চাই যোনে যোনে বহুতে বেছি ভাল পায়, সেইসকলেতো হীনা কাশ্যপৰ ঘৰ ক'ত, কিমান ক্লাছত পঢ়ি আছে, হীনা কাশ্যপৰ নেকনেম কি, ঘৰত কোন কোন আছে, এই সকলোবোৰ কথা হয়তো জানিবলৈ বহুতে বেছি মন। আহাচোন বন্ধু বান্ধৱীসকল, হীনা কাশ্যপৰ বহুতো নজনা কথা এই ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ। প্ৰথমতে ক'ব ওলাইছোঁ, হীনা কাশ্যপৰ থকা ঠাই হৈছে গুৱাহাটী লংকেশ্বৰ। আৰু হীনা কাশ্যপৰ জন্মৰ তাৰিখ হৈছে 30 অক্টোবৰ। হীনা কাশ্যপক মাক দেউতাকে মৰমতে মতা নামটো হৈছে চিয়া। হীনা কাশ্যপে পঢ়া স্কুলখনৰ নাম হৈছে দিল্লী পাব্লিক স্কুল। হীনা কাশ্যপে বৰ্তমান ক্লাছ 5ত পঢ়ি আছে। হীনা কাশ্যপৰ ঘৰত মাক, দেউতাক আৰু বায়েক এজনী আছে। হীনা কাশ্যপৰ মাকৰ নাম হৈছে সবিতা দাস আৰু দেউতাকৰ নাম হৈছে তপন দাস আৰু বায়েকজনীৰ নাম হৈছে শ্ৰুতি কাশ্যপ। বন্ধু বান্ধৱীসকল, কণমানিগৰাকীৰ অভিনয় কিন্তু সঁচাকৈ বহুত ধুনীয়া হয়। আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ আমাৰ ভিডিঅ' এটা লাইক কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেধৰণৰ ভিডিঅ'ৰ আপডেটবোৰ আপুনি বা আপোনালোকে প্ৰথমত পায়। আকৌ লগ পাম আন এটি ভিডিঅ'ত। আজিলৈ বাই।